আজি আমি শিৱদৌল প্ৰাংগণত এটা অনুষ্ঠান লৈছিলো। ডিলিমিটেশ্যনৰ ওপৰত আমি এটা প্ৰতিকৃতি কাৰ্যসূচী লৈছিলো। বহুতো দল সংগঠনৰ লগতে শিৱসাগৰ জিলাৰ বহুতো সমাজকৰ্মী ধৰা মহিলা আহিছিলে। কিন্তু তাত আমি যেতিয়া সেই কাগজখন জ্বলাবলৈ ললো, তেতিয়া আমাৰ শিৱসাগৰ প্ৰশাসনে এনেকুৱা এটা ব্যৱহাৰ কৰিলে যে মোৰ কাপোৰ তেনেকে টানি দিছে, এগৰাকী গতিয়াই দিছে, এগৰাকী হাতত দুখ পাইছে পুলিচে শিৱসাগৰ পুলিচে। কিন্তু তেওঁলোকে আমাক এনেকুৱা থপিয়া থপি কৰিছে যে প্ৰশাসন নহয় যেন সিহঁতে এটা হিংসুক এটা মনোভাৱ লৈ আহিছে যে আমাৰ আগত তেওঁলোকে যেন ডাইৰেক্ট এটেক কৰিব, তেনেকুৱা এটা ভাৱ লৈ আহিছে। গতিকে আমি শিৱসাগৰবাসী ৰাইজে ইয়াক বহুত প্ৰতিক্ৰিয়া কৰিছো। আমি কোনো কাৰণতে এই ডিলিমিটেশ্যনৰ কাৰ্যসূচী আমি মানি নলওঁ। বগাকে পুলিচৰ নাম নাজানো, তেখেত কোন হয় মহিলা কিন্তু দুগৰাকীমান আছিলে, তেওঁলোক আঁতৰত আছে। কিন্তু পুৰুষ পুলিচজনে মোক গাত এনেকুৱা কাপোৰ চাদৰ উলিয়াই টানি লৈ গৈছে কেইবাজনো আছে। কিন্তু আমি হলেও আমি এই কাৰ্যসূচী যি লৈছো আমি কোনো কাৰণতে মানি নলওঁ। আমি শিৱসাগৰবাসী ৰাইজে অনাগত দিনত এই কাৰ্যসূচী লবলৈ বাধ্য হম। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচী বাতিল নকৰে, শিৱসাগৰ সমষ্টি কৰ্তনলৈ কোনো ব্যৱস্থা নলয়, কিন্তু আমি জংগী আন্দোলন কৰিবলৈ আমি শিৱসাগৰ মহিলা সমাজৰ তৰফৰ পৰা সক্ৰিয় দিছো। জয়